বুকুৰ মৰম খোজা ও মোৰে দেহা মৰমৰ দিঘেৰে চেনেহৰ বাণীৰে হেৰি চাহ একাপ দিয়াচোন তাইক লৈ আনোগে পালাহি পালোহি মামা ঘৰত সকলোৰে ভালনে ঠিকে আছে মামা আৰু বন্ধ কিমান দিনৰ বন্ধ এমাহ আহিলি আইনো আহিলো মামী ভালে আছানে আছো মামাই সময়মতে পালেগেনে পালেগে তই ৰৈ থাকিবলগীয়া হোৱা নাই নহয় নাই হোৱা সময়তকৈ আগতে পালেগে আহ বাকী তোমালোকৰ মাহঁতৰ ভালনে ভালে মামী কিমান দিনৰ ছুটীত আহিছ মই এমাহৰ ছুটী লৈ আহিছোঁ এইবাৰ বিহুটো ইয়াতে খাই থৈ যাম আৰু বাকী আপোনাৰ ভালনে আছো আৰু এই তুমি মোৰ বজাৰ কৰা বেগটো আনি দিয়াচোন অকণমান বজাৰলৈ গৈ আহোঁ এইটো লওক তুমি অকণমান বহা দেই মই আহি আছোঁ ঠিক আছে খুৰা ভালনে ভাল খুৰা কেনিবা যায় অকণমান বজাৰলৈ যাওঁ শাক পাচলি দুটামান লৈ আহোঁ তোমালোকে ক'ৰবালৈ যোৱা বিহু পালেহি নহয় আমাৰ বিহু টিমটো আকৌ উলিয়াইছোঁ তাৰ বাবে আমি ল'ৰা ছোৱালী বিচাৰি আছোঁ ভাল কথা আমাৰ ভাগিন ছোৱালীজনীও ঘৰতে আহি আছিলে তাই ভাল বিহু নাচে তাইকো ল'ব পৰা দেখোন পাৰি আমি পিছবেলা এপাক যাম বাৰু ঠিক আছে হ'ব ভাত খাব আইনো দিয়া মামী সেই নহয় আইনো মামা মই কথা এটা ভাবিছোঁ কি বাৰু আমাৰ ইয়াতে বিহু দল এটা আছে আজি তেওঁলোকক লগ পাওঁতে মই তোমাৰ কথা পাতিছিলোঁ তুমিতো বিহু নাচাই নাচো আৰু কিছুদিন থাকিবাও গতিকে মনটো ভালো লাগিব তুমি তেওঁলোকৰ লগত যোগদান কৰিব পাৰিবা নহয় জানো পাৰি ইছ মই তাইক যাৰ তাইৰ ল'ৰাৰ লগত নাচিব দিম নেকি নহয় তেওঁলোক আমাৰ গাঁৱৰহে ল'ৰা তোমালোক খুৰা আহা বহা খুৰা ভালে আছে এই আছো দিয়া ভাল তোমালোকৰ ভাল বাৰু ভাল লাগিলে আহিলা হেৰি এই শুনিছানে এই কিবা এটা লৈ আহা নালাগে দিয়ক খুৰা নাই ৰবা তোমালোক এয়া তামোল খোৱা আইমানু অকণমান আহাচোন ইফালে মামা এয়া চোৱা কোন আহিছে এয়া আমাৰ গাঁৱৰে ল'ৰা দেই এখেত বিকু নমস্কাৰ এয়া মিণ্টু
আৰু পাপু। নমস্কাৰ। তোমাৰ নামটো? মোৰ নাম মেঘালী। আমাৰ আইমানো যোৱাবাৰ বিহুত বিহুৰাণী হৈছিলে নহয়। তেতিয়াহ'লে ভালেই কথা। এইবাৰ বিহুত তোমালোকে চেষ্টা কৰি চাব পাৰা। পাৰি ককাইদেউ। পাৰি। তেতিয়াহ'লে ভালেই হ'ল দেখোন। খুৰা আমাৰ প্ৰেক্টিচ হৈ আছে। যদি বেয়া নাপায় তাইক এঘণ্টামানৰ আগতে পঠিয়াই দিব। পাৰি ভালেই হ'ব। পাবই, আমাৰেই নাছিলে পাবই। তেতিয়াহ'লে খুৰা আমি আহোঁ। আহিছোঁ দিয়ক। ঠিক আছে ভাল বাৰু। দেউতা, মই টেবুলতে ভাতকেইটা বাঢ়ি থৈছোঁ, আপুনি খাই ল'ব। তই ক'লৈ যাৱ? বৰমাৰ গাটো বোলে ভাল নাই, কাম কেইটামান কৰি সহায় কৰি থৈ আহোঁগৈ। বৰমাৰ গাটো বেয়া নি? তই বৰমাক কবি মই বৰমাৰ কথা সুধিছোঁ বুলি। ঠিক আছে, হ'ব। ধুলিয়ে নেকি? মই ধুলোহেঁতেন নহয়। হ'ব বৰমা, মই ধুলোৱেই। আপুনি আগতে ঠিক হৈ লওকচোন, মই থাকোঁতে কিহৰ চিন্তা। তোক কথা কৈ লাভ আছে জানো? মা, তই জানই দেখোন এই কথা কৈ একো লাভ নাই। ঐ যা, মোৰ কাৰণে চাহ এটুপি লৈ আহ। বৰমা, আপোনাকো চাহ দিছোঁ। ঐ ল'ৰাহেঁত, মেঘালী দেই। আহা। ঐ এইটোক চা। এতিয়া হ'বনে? হ'ব। হয়, এই বিকুৱে নতুন ছোৱালীজনীৰ লগত অলপ বেছিকৈ লাগিছে পাই। ঐ তহঁতি কিন্তু কাইলৈ সোনকালে আহিবি দেই। ঐ পাগলী, তোৰ তেল ফাটিছে। ৰ বাপেকে আজি তোক। বৰমা, বৰমা। ঐ ৰখিছনে তই? বৰমা চাওকচোন, ইয়াক চাওকচোন। ৰখিছনে তই? ৰখিছনে? তহঁতকেইটা যে আৰু তহঁতৰ এই ল'ৰা ধেমালিবোৰ নগ'ল আৰু। মা, এই আজি কি কৰিলে গম পাওঁনে? গৰম চাহত মোৰ আঙুলিটো ভৰাই দিছে। ৰ বাপেকে। ঐ তই ৰখিছনে? তই? এইকেইটা ঐ তই ৰখিছনে? আজি তোক মই তুমি পিছে কি কৰি আছা? মই এবাৰ গ্ৰেজুৱেশ্যন কৰি আছোঁ। তোমাৰ গাঁৱৰ পৰিৱেশ ভাল লাগেনে? ভালেই লাগে। মই সেইকাৰণে মাজে মাজে মামাৰ ঘৰলৈ আহি থাকোঁ নহয়। পিছে আপুনি ভাল গান গায় দেই।
ঢোলো ভাল বজায়। তুমিও পিছে বৰ ধুনীয়া নাচা। চেনালৈ বিহুৱান বলাই হ'ব হ'ব ইমান ভাবি থাকিব নালাগে। মা মই বজাৰৰ পৰা আহোঁ। তোৰ দৰৱকেইটাও শেষ হ'ল নহয়, মই দৰৱকেইটাও কিনি লৈ আহিম। হ'ব দে। বৰমা বৰমা ঐ তোকচোন একেবাৰে ঘৰত নেদেখাই হ'লো। বৰমা এইক একেবাৰে বৰি কৰি নলয়নো কিয়? ঐ তোৰ আৰু বেলেগ কথা নাই। ঐ যাচোন মোৰ বেগটো লৈ যা। মা আজি ভাত কি বনাবা? আলু ৰঙালাও কিবা কিবি ভাজিম আৰু এই আমাৰ বোৱাৰী হ'বই আৰু। মা অঁ মই আহিছোঁ। আঞ্জাখন বৰ ধুনীয়া হৈছে দেই। আৰু লাগিব নেকি? দেতা অঁ ক। বিহু পালেহিয়ে নহয়। পৰহিলৈ আনি দিম দে। কি লাগিব ক? মোক ভাল বিহু কাপোৰ এযোৰ আনি দিব দেই। বাগানৰ পাতখিনিয়েতো নুজুৰিব, তামোলখিনি বিকি দিওঁ নেকি? কি হ'ব, কাপোৰযোৰ আহিব নাই? দেতা কিবা লাগিব নি? নালাগে দে। মাজনী তই ক'ত আছ? দেতা পালেহি। পালোহি। মাজনী তোলৈ কাপোৰ এযোৰ আনিছোঁ, লচোন ল। ঠিকে আছে। তোৰ পচন্দৰ হোৱা নাই নেকি? ভালেই লাগিছে দেউতা। পচন্দ হোৱা নাই যদি ক, মই সলাই আনিম নহয়। ঠিকে আছে দেউতা। তোৰ কি হৈছে ক? একো হোৱা নাই দেউতা। কি হোৱা দেখিলেনো? তোৰ মাৰ নোহোৱাৰ পৰাই তোৰ মাৰ মৰম আৰু দেউতাৰ মৰম মই দুয়োটাই একেলগে তোক দিছোঁ। তোক মই দেখিলেই ক'ব পাৰোঁ কোন সময়ত তই সুখত থাক আৰু কোন সময়ত তই দুখত থাক।
ঐ তহঁতে কি ভালকৈ নাচিব পৰা নাই নেকি চাচোন চা ঐ তহঁতি শুনিছনে কাইলৈ বিহু আছে তহঁতি সোনকালে আহিবি দেই অঁ মেঘালী অঁ কওকচোন অকণমান শুনিবাচোন অঁ ঐ কাইলৈ সোনকালে আহিবি দেৰি নকৰিবি আকৌ শুই নাথাকিবি দেৰিলৈকে ব'লা বোলো সমূহ ৰাইজলৈ চেনাইলৈ বুলি বিহুৱান দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ মা মই অলপ ওলাই আহোঁ এখন লৈ যাওঁ মা ফোনটো মা অনু এইকেইদিন আমাৰ ঘৰলৈ অহা নাই যে অঁ তাই অহা নাই নেকি তহঁতি কিবা লাগিলি তাৰমানে নাইতো তই আহোঁতে খবৰ এটা লৈ আহিবিচোন হ'ব দে মা মই আহিছোঁ
খুৰা অঁ তোমালোক আহা 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 বহা ঐ বহ অঁ বিহু ভালে ভালে গৈছেনে গৈছে খুৰা অঁ কাইলৈতো বিহু আৰম্ভ হ'বই অঁ হয় বাকী কেনেকৈ লৈছা প্ৰগ্ৰেমবোৰ প্ৰগ্ৰেম আমি পৰহিৰ পৰা কৰিম কাইলৈ যিহেতু বিহুৱে আৰু আচ্ছা আচ্ছা পৰহিৰ পৰা বাৰু তোমালোক বহা মোৰ নামঘৰত কাম অকণমান আছে তোমালোকে কিন্তু জলপান খাই যাবা দেই ঠিক আছে গাখীৰকণ ম'হৰ গাখীৰ আছে চাগে ভালে লাগিলে দেই খুৰী আমি তেতিয়ালৈ উঠোঁ অঁ যাওঁগে দিয়ক আহিছোঁ দিয়া অঁ শুনকচোন এইখন বিহুৱান আপোনাৰ বাবে পাৰ্টিটো খাবলৈ যাম অঁ যাবা কাইলৈ যাবা যাম মই নাপালোঁ হ'ব দেচোন হ'ব দে নাকান্দিবি তই সি ভালকৈ শিকোৱা নাছিলে কাৰণে নাপালি তই হে যোৱাবাৰচোন পাইছিলিয়ে তই হ'ব দে কান্দি নাহিবি এতিয়া মেঘালী শুনাচোন মেঘালী
কি হ'ল কেনেকুৱা পাইছ এতিয়া হা চালা অচিন কাঠত খুৰা লগাবলৈ যাওঁ পালি মজা এইজনী নহা হ'ল কিনো হ'ল জানো হন্তু হন্তু উঠিলি নে হন্তু ইয়াৰ কি হ'ল আজি উঠাই নাই যে ঐ ছোৱালী ওলাই আহ তই কষ্ট কৰি কৰি তোক পাঁচ কাপোৱালো আৰু এষাৰ তই মাত দিব নোৱাৰিলে ওলাই আহ তহঁতে ছোৱালীবোৰে আমাৰ ল'ৰাবোৰৰ জীৱনটো পুতলা বুলি ভাব পুতলা মন গ'লে খেলিলি আৰু মন গ'লে দলিয়াই দিলি ঐ ছোৱালী ওলাই আহ ঐ ছোৱালী ওলাই আহ ঐ আঁতৰ ওলাই আহ বুলি কৈছো ওলাই আহ ঘৰলৈ বৈ কি চিঞৰি আছ মিছা মিছি ক'ত চিঞৰিছ মানুহ আগত হা বৈ বৰ্মা অঁ তহঁতি আহিলি বৰ্মা আজিকালি যে বিকুদাক নেদেখাই হলো তাৰ কথানো কি কবি আৰু ৰুমৰ পৰা নোলোৱাই হ'ল দেখোন ভাতটো কেতিয়া খাই গমেই নাপাওঁ কথাও নপতা হ'ল ক'ব নোৱাৰোঁ আৰু ল'ৰাটোনো কি হৈছে তই আহিলি বহ তই আজিকালি ওলোৱাই নোযোৱা হলি যে নাই এইকেইদিন অলপ ঘৰতে ব্যস্ত নে মন বেয়া মানে তই যে কেইদিনমান মেঘালীৰ কাৰণে পাগল হৈ আছিলি এতিয়া তই কি ক'ব বিচাৰিছ মই একো বুজি পোৱা নাই তই কাৰ কাৰণে পাগল হৈছ তোক যে অনুৱে ভাল পায় তই নাজান কি কিন্তু তাই মোৰ বান্ধৱী বান্ধৱী ন তাই তোৰ কাৰণে কি কৰা নাই চাচোন বাৰু
তাই তোৰ মাৰ কাৰণে কিমান কষ্ট কৰে। তই বোলে মোক মাতি পঠিয়াইছিলি? নাই নাই তেনেকুৱা একো নহয়। হ'ব দে যাওঁ। ঐ শুনচোন, মোৰলৈ বোৱা বিহুৱানখন দে আকৌ। কিয় পাবলগীয়া মানুহৰ পৰা বিহুৱান পালি নহয়? ধেই আখৰি, প্ৰত্যেক বছৰে দেখোন তই বিহুৱান দিয়, আৰু তই বিহুৱান নিদিলে মোৰ কিবা ভালে নালাগে। বুকুৰ মৰম সঁচা অ মোৰে দেহা, মৰমৰ দীঘেৰে চেনেহৰ বাণীৰে চেনাই আনিছনে বিহুৱান যতনে মোলে, আনিছনে বিহুৱান যতনে মোলে। বুকুৰ মৰম সঁচা অ মোৰে দেহা, মৰমৰ দীঘেৰে চেনেহৰ বাণীৰে চেনাই আনিছনে বিহুৱান যতনে মোলে, আনিছনে বিহুৱান যতনে মোলে চেনাই আনিছনে বিহুৱান যতনে